নমস্কাৰ, গুড মৰ্ণিং এভৰিৱান। আজি ভিডিঅ' আকাৰে প্ৰস্তুত কৰা লেচনটোৰ মূল বিষয়বস্তুটো হ'ল গেট শব্দটোৰ বিভিন্ন অৰ্থত ইয়াক ব্যৱহাৰ অসমীয়াত। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে মনোযোগেৰে চাবা, তেতিয়া ভালদৰে বুজি পাবা। ইংৰাজী ভাষাত গেট শব্দটো অতি বহুমুখী। ইয়াৰ অৰ্থ পৰিস্থিতি সাপেক্ষে সলনি হয়। তলত ইয়াৰ মূল ব্যৱহাৰসমূহ উদাহৰণৰ সৈতে দিয়া হ'ল। অৰ্থাৎ সাধাৰণ অৰ্থত গেট মানে হ'ল পোৱা। কিবা এটা পোৱা বা লাভ কৰা, টু ৰিচিভ, অবটেইন। যেতিয়া আমি কিবা এটা বস্তু পাওঁ বা কিনো, তেতিয়া গেট ব্যৱহাৰ কৰিব পাৰি। আই গট এ গিফ্ট য়েষ্টাৰডে। মই কালি এটা উপহাৰ পালোঁ। কেন আই গেট ইয়ৰ ফোন নম্বৰ? মই আপোনাৰ ফোন নম্বৰটো পাব পাৰোঁনে? অৰ্থাৎ পোৱা অৰ্থত গেট ব্যৱহাৰ কৰা হয়। এইটো প্ৰথম ইউজ। ভিডিঅ'টো মনোযোগেৰে চাবা। দ্বিতীয় ইউজটো হ'ল বুজি পোৱা, টু আণ্ডাৰষ্টেণ্ড। কাৰোবাৰ কথা বা কোনো বিষয় বুজি পোৱাৰ ক্ষেত্ৰত গেট ব্যৱহাৰ কৰা হয়। আই ডিড নট গেট ইয়ৰ পইণ্ট। মই তোমাৰ কথাটো বুজি নাপালোঁ। ডিড ইউ গেট ইট? তুমি বুজি পালানে? অৰ্থাৎ বুজি পোৱাৰ অৰ্থত গেট ব্যৱহাৰ কৰা হয়। দ্বিতীয় ইউজটো। তৃতীয় ইউজটো হ'ল কিনি অনা বা লৈ অহা, টু ফেটছ বা বাই। বজাৰৰ পৰা কিবা বস্তু অনা বা কাষৰ পৰা কিবা এটা অনাৰ ক্ষেত্ৰত। প্লিজ গেট মি এ গ্লাছ অফ ৱাটাৰ। অনুগ্ৰহ কৰি মোক এক গিলাচ পানী আনি দিয়ক। হুৱেৰ ডিড ইউ গেট ডেট শ্বাৰ্ট? তুমি এই শ্বাৰ্টটো ক'ৰ পৰা কিনিলা? কিনি অনা অৰ্থত গেট ব্যৱহাৰ। 3 নম্বৰ ইউজ এইটো। চতুৰ্থ ইউজটো হ'ল অৱস্থাৰ পৰিৱৰ্তন, টু বিকম। যেতিয়া কোনো ব্যক্তি বা বস্তুৰ অৱস্থাৰ সলনি হয়, যেনে খং উঠা, আন্ধাৰ হোৱা আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় গেট। ইট ইজ গেটিং ডাৰ্ক। আন্ধাৰ হৈ আহিছে। ডু নট গেট এংগ্ৰি। খং নকৰিবা। 5 নম্বৰ পোৱাটো হ'ল গৈ পোৱা, টু এৰাইভ। কোনো ঠাইত গৈ উপস্থিত হোৱাৰ ক্ষেত্ৰত। হুৱেন উইল ইউ গেট হোম? তুমি কেতিয়া ঘৰ গৈ পাবা? আই গট টু দ্য অফিচ এট 9 AM। মই ৰাতিপুৱা 9 বজাত অফিচ পালোগৈ। 6 নম্বৰ ব্যৱহাৰটো হ'ল কোনো কাম কৰাই লোৱা, পজিটিভ ভাৰ্ব হিচাপত। অৰ্থাৎ নিজে কামটো নকৰি আনৰ হতাই কৰাই লোৱা। যেতিয়া আপুনি নিজে কামটো নকৰি আনৰ দ্বাৰা কৰাই লয়। আই নিড টু গেট মাই হেয়াৰ কাট। মই মোৰ চুলি কটাই ল'ব লাগে। গেট ইয়ৰ ৰুম ক্লিনেড। তোমাৰ কোঠাটো চাফা কৰি লোৱা। আৰু গুৰুত্বপূৰ্ণ টোকাটো হ'ল গেটৰ কাল, টেন্স, অনুসৰি ৰূপবোৰ মন কৰিবলগীয়া। প্ৰেজেণ্ট টেন্সত গেট আৰু গেটছ, পাষ্ট টেন্সত গট, পাষ্ট পাৰ্টিচিপলত গট বা গটেন। আমেৰিকান ইংৰাজীত গটেন বেছিকৈ ব্যৱহাৰ কৰা হয়। সদৌ শেষত সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো আজিলৈকে ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।